নমস্তে বন্ধুসকল, এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এটা মন্দিৰৰ ৰহস্যজনক কাহিনীৰ বিষয়ে। বন্ধুসকল, সেই মন্দিৰটো এজন সৈনিকৰ সপোনৰ লগত জড়িত আছে আৰু এই সৈনিকজনে সপোনত দেখা শিৱলিংগটোৰ পৰা পাছত লাহে লাহে এটা মন্দিৰ স্থাপন হ'ল। বন্ধুসকল, সেই মন্দিৰটো আজিও আছে। সেই মন্দিৰটোলৈ সদায় ভক্তৰ সমাগম ঘটে আজিও। গতিকে বন্ধুসকল, এই আৰ্মি সৈনিকজনে দেখা সপোনত দেখা শিৱলিংগটোৰ পৰা মন্দিৰ স্থাপন হোৱা মন্দিৰটো ক'ত আছে, কেনেকৈ স্থাপন হৈছিল, কেতিয়া স্থাপন হৈছিল, সকলোবিলাক মই ভিডিঅ'টিৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টি চাই থাকিব। বলক তেন্তে বন্ধুসকল, ভিডিঅ'টি আৰম্ভ কৰোঁ। মই আৰু মোৰ এজন লগৰ ভাই দুয়োজনে সেই বাবাৰ মন্দিৰলৈ বুলি ৰাওনা হ'লোঁ। দেখিছেনে আপোনালোকে? আমি বাইকত গৈ আছোঁ। আমি যিটো জেগাৰ পৰা গৈছোঁ সেইটো জেগাৰ পৰা কমচে কম মেইন ৰোড হৈ কমচে কম 25-30 কিলোমিটাৰ বাটবোৰ অতিক্ৰম কৰিব লাগে। অতিক্ৰম কৰাৰ পাছত মেইন ৰোডৰ পৰা সোঁহাতেদি সৰুকৈ ৰাস্তাটোদি যাবলৈ আমি ধৰিলোঁ। বন্ধুসকল, মই প্ৰথমে কৈছোঁ যে সেই বাবাৰ মন্দিৰটো বহু জংঘলৰ ভিতৰত থকা বুলি। গতিকতে মেইন ৰোডৰ পৰা যেতিয়াই আমি সৰুকৈ ৰাস্তাটোদি সোমাই যাব ধৰিলোঁ, আৰম্ভণিৰ পৰাই ৰাস্তাৰ দুয়ো কাষৰ দুয়োফালেই ডাঙৰ ডাঙৰ গছ লতা আদিৰে ভৰি পৰা জংঘলেই জংঘল। এনেকুৱা জংঘলৰ ৰাস্তাৰ মাজেৰে যোৱা আমেজেই বেলেগ। বন্ধুসকল, আপোনালোকে ভিডিঅ'টিৰ জৰিয়তে নিশ্চয় দেখিছে। বন্ধুসকল, আৰু এটা কথা, সেই বাবাৰ মন্দিৰটোলৈ যাবৰ কাৰণে মেইন ৰোডৰ পৰা ডাইৰেক্ট বাবাৰ মন্দিৰলৈ বুলি কোনো লাইন গাড়ী যেনেকৈ ট'ট' ৰিক্সা এইবিলাক পোৱা নাযায়। বন্ধুসকল, এই বাবাৰ মন্দিৰলৈ যাবলৈ হ'লে আপুনি নিজৰ গাড়ী, বাইক নাইবা কোনো গাড়ী ৰিজাৰ্ভেশ্যন কৰিহে যাব পৰা যাব। বাইকেৰে আমি বাবাৰ মন্দিৰলৈ আগবাঢ়ি গৈ আছোঁ। জংঘলৰ সিটোতকৈ সিটো ধুনীয়া ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া ঠাই, ৱাহ কি যে অনুভৱ। 8-9 কিলোমিটাৰমান ঘন জংঘলৰ ৰাস্তা দি যোৱাৰ পাছত আমি বাবাৰ মন্দিৰ পোৱাৰ আগত যথেষ্ট পুৰণা, য'ত গছ লতা শেলাই আদিৰে আৱৰি ৰখা বহুত বছৰীয়া পুৰণা সৰু সৰু ৰুম টাইপৰ পকাৰ ঘৰ দেখিবলৈ পোৱা গ'ল। ইমান পুৰণা ঘৰ ইমান জংঘলৰ ভিতৰত থকা দেখি আমি ঘপককৈ বাইকখন ৰখাই এই সৰু সৰু পুৰণা ঘৰবিলাক চাবলৈ ধৰিলোঁ। অলপ সময় চাই হোৱাৰ পিছত আকৌ আমি বাবাৰ মন্দিৰলৈ বুলি আগবাঢ়ি গ'লোঁ। কমচে কম 100-200 মিটাৰমান ৰাস্তা অতিক্ৰম কৰাৰ পিছত শেষত আমি বাবাৰ মন্দিৰ পালোঁহি। গতিকে বন্ধুসকল, দেখিছেনে আপোনালোকে বাবাৰ মন্দিৰটো কিমান ঘন জংঘলৰ ভিতৰত আছে। বন্ধুসকল, মন্দিৰ পোৱাৰ পিছতো দেখিলোঁ মন্দিৰৰ অলপ দূৰ ছাইডত তেনেকুৱা সৰু সৰু বহু বছৰীয়া পুৰণা ঘৰ, য'ত নেকি শেলাই লতা আদিৰে ভৰি থকা ৰুম টাইপৰ পকাৰে বনোৱা ঘৰ দেখিবলৈ পোৱা গ'ল। বন্ধুসকল, এই বহু বছৰীয়া পুৰণা এই পকাৰ ৰুমবিলাকৰ বিষয়ে মই ক'ম, লগতে এই বাবাৰ মন্দিৰটো কেনেকৈ স্থাপিত হৈছিল আৰু কেনেকৈ হৈছিল সকলো কথা ভিডিঅ'টিৰ জৰিয়তে মই ক'বলৈ চেষ্টা কৰিম। তাৰ আগতে আমি বলকচোন মন্দিৰৰ ভিতৰলৈ গৈ প্ৰথমে মন্দিৰ দৰ্শন কৰি সেৱা কৰি आऊँगे। तो दोस्तों, फाइनली हम लोग बाबा का मंदिर में पहुंच गया हूं। मैं मंदिर के अंदर जाके माथा टेकेंगे, उसके बाद आप लोगों को दिखाऊंगा चारों तरफ का एरिया। तो दोस्तों, मंदिर के अंदर हम लोग भगवान का शरण में माथा टेक के आ गया हूँ। বন্ধুসকল, চিঞৰ বাখৰ হাল্লা গোল্লাৰ নিচিনা জেগাৰ পৰা আঁতৰি থকা সেইটো মন্দিৰ শান্ত নিমাত এখন ঘন জংঘলৰ ভিতৰত অৱস্থিত। এই বাবাৰ মন্দিৰটোৰ চাৰিওফালে জংঘলেই জংঘল আৱৰি ৰখা এটা সুন্দৰ পৰিৱেশ। বন্ধুসকল, সেইটো মন্দিৰলৈ অহা যিকোনো ভক্তৰেই মনোকামনা পূৰণ হয় বুলি বিশ্বাস আছে। শিৱৰাত্ৰিত সেইটো মন্দিৰত ভক্তৰ ভিৰ সমাগম দেখিবলৈ পোৱা যায়। বন্ধুসকল, সেইটো মন্দিৰ ৱেষ্ট বেংগল ষ্টেট দাৰ্জিলিং ডিষ্ট্ৰিক্টৰ বেংডুবি এৰিয়া নামেৰে এটা ঠাইত আছে। জানকাৰী অনুসাৰ সেই মন্দিৰটো চন 1965 চনত স্থাপিত হৈছিল। বন্ধুসকল, এতিয়া আহোঁ মূল কাহিনীটোলৈ। বন্ধুসকল, সেইটো মন্দিৰ 1965 চনত যেতিয়া স্থাপন কৰা হৈছিল, সেইটো জেগাত প্ৰথমে আৰ্মিৰ এটা ইউনিট আছিল বুলি কোৱা হয়। এই আৰ্মিৰ ইউনিটটো থাকোঁতে তাৰে কোনো এজন আৰ্মি জৱানৰ সপোনত দেখাইছিল যে ইয়াৰে কোনোবা এটা জেগাত এটা শিৱলিংগ আছে। সপোনৰ কথাটো
কেম্পৰ সকলোকে অৱগত কৰাত সিহঁতে সকলোৱে মিলি গছ লতা জংঘল আদিবিলাক চাফা কৰি শিৱলিংগটো বিচাৰিবলৈ ধৰিলে। শেষত জংঘল গছ লতা চাফা কৰি বিচাৰি ফুৰোতে এটা ঠাইত শিৱলিংগটো পালে আৰু শিৱলিংগটোৰ লগত এটা চাকিও পালে। শিৱলিংগটো পাই সিহঁতে এটা সৰুকৈ সেই জেগাতে মন্দিৰ স্থাপন কৰিলে। মন্দিৰটো স্থাপন কৰি সিহঁতে সেই মন্দিৰটোত পূজা পাঠৰ আৰম্ভ কৰিবলৈ ধৰিলে আৰু তেতিয়াৰ পৰাই সেই মন্দিৰটো জংঘলী বাবা নামেৰে প্ৰসিদ্ধ কৰিবলৈ ল'লে। ইয়াৰ পিছত 1971ত ভাৰত পাকিস্তান যুদ্ধৰ সময়ত সেই আৰ্মি ইউনিটটো সেই ঠাই এৰি অন্য এটা জেগালৈ গুচি গ'ল আৰু তেতিয়াৰ পৰাই সেই সৰুকৈ বাবাৰ মন্দিৰটো তেনেকৈ জংঘলৰ ভিতৰত সৰুকৈ পৰি ৰ'ল। বন্ধুসকল, সময় যাবলৈ ধৰিলে, মাহ বাগৰিবলৈ ধৰিলে, এবছৰ দুবছৰ কৰি তেনেকৈ কমচে কম 5টা বছৰ অতিক্ৰম কৰিলে। বন্ধুসকল, ইয়াৰ পিছত কিছু দূৰত থকা কিছু সেনাৰ ইউনিটৰ কিছুমান সেনাই কেতিয়াবা সেই জেগাটোলৈ বুলি ফুৰিবলৈ আহিছিল। সেই সেনা জোৱানবিলাকৰ লগত এদিন সেই সেনাৰে এটা ইউনিটৰ এটা ডাঙৰ অফিচাৰো সিহঁতৰ লগত ফুৰিবলৈ আহিল। ঘূৰি ফুৰি সেই জেগাটোত সেই অফিচাৰজনে দেখা পালে যে এটা বাবাৰ এটা সৰু মন্দিৰ তেনেকৈ পৰিত্যক্ত অৱস্থাত আছে। মন্দিৰটো দেখাৰ পিছত সেই সেনাৰ অফিচাৰজনে মন্দিৰটোত প্ৰণাম জনাই সেৱা লৈ মনোকামনা কৰিলে যে হে বাবা, মোৰ যদি মনত ভবা মনোকামনা পূৰণ হয় তেন্তে মই আকৌ সেইটো মন্দিৰ পূজা পাঠৰ আৰম্ভ কৰোঁ। সেইটো সময়তে সেই সেনা জোৱানৰ কেম্পতে কাম কৰা এজন মজদুৰো ডেইলি সেইটো ৰাস্তাতে কামলৈ বুলি অহা যোৱা কৰিছিল আৰু সেই কাম কৰা মানুহজনো অহা যোৱাৰ সময়ত সেৱা কৰি মনতে ভাবি কৈ যায় যে হে বাবা, আমাৰ যদি এটা ল'ৰা সন্তান জন্ম হোৱাৰ যদি মনৰ মনোকামনা পূৰণ কৰে তেন্তে মই আপোনাৰ পূজা পাঠ কৰিম। শেষত এই কাম কৰা মানুহজনৰ এটা ল'ৰা সন্তান জন্ম হ'ল আৰু লগতে সেই আৰ্মি অফিচাৰজনো যি মনোকামনা কৰিছিল সেয়াও মনৰ আশা পূৰণ হ'ল। দুয়োজনৰ মনৰ আশা পূৰণ হোৱাৰ পিছত সেনাৰ অফিচাৰজনে মন্দিৰটো চাফ চাফাইৰ কাৰণে পইচা পাতি পঠালে আৰু সেই কাম কৰা মানুহজনো সেইটো সময়ত সকলোৱে মিলি মন্দিৰটো ভালকৈ চাফ চাফাই কৰি পূজা পাঠ কৰাৰ আৰম্ভ কৰি দিলে আৰু তেতিয়াৰ পৰাই মন্দিৰটো পূজা পাঠৰ আৰম্ভণি হ'বলৈ ধৰিলে। তেতিয়াৰ পৰাই বাবাৰ মন্দিৰটোলৈ ভক্তৰ আগমন হ'বলৈ ধৰিলে আৰু সকলো ভক্তৰে মনৰ কামনা পূৰণ হ'বলৈ ধৰিলে আৰু লাহে লাহে জংঘলী বাবা মন্দিৰটোৰ বিষয়ে সকলোৱে জানিবলৈ ধৰিলে। গতিকে বন্ধুসকল, শিৱজীৰ অন্য এটা নাম ভোলানাথ বুলিও কোৱা হয়। ভোলানাথ ভোলে হতেহে। ভোলানাথে ভক্তৰ সকলো মনৰ কামনা পূৰণ কৰে। আপোনালোকেও যদি সেই মন্দিৰটোলৈ আহিব খোজে এবাৰ নিশ্চয় আহি যাব, যদি পাৰে আহি বহুত ভাল পাব। বন্ধুসকল, ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টি সঁচা কাহিনীৰ ওপৰত বনোৱা ভোলানাথ বাবাৰ কাহিনীটি যদি ভাল পালে তেন্তে বন্ধুসকল প্লিজ চেনেলটি ছাবস্ক্ৰাইব আৰু ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব বন্ধুসকল। ধন্যবাদ।